দেখিছেনে এইয়া আমি বৰ্তমান পথাৰত আৰু পথাৰত মানে আমি কি কৰিছোঁ জানেনে, যিহেতু আমি ধানখিনি কাটিছিলোঁ আৰু ধান কটাৰ পাছত এনেকৈ আমি ধানৰ গজালিখিনি লগ খুৱাই বিটা বান্ধিলোঁ আৰু বান্ধি দেখিলেনে চাহকাপ ধুনীয়াকৈ বোলো গোটেইকেইজনে বহি খালোঁ। ইয়াৰ বৰ্তা মানুহজন ইয়াৰ আমাৰ ওচৰে ভাইটি তিনিওজনে মিলি ধুনীয়াকৈ চাহ খাই আছোঁ আৰু কথাও পাতি আছোঁ। সেয়া দেখিছেনে মোৰ ভিডিঅ' বনাই থকা দেখি তেনেকৈ হাই কৰি দিছে আৰু আপোনালোকক। বৰ্তা ধুনীয়াকৈ বহি আছে চাহৰ কাপ লৈ আৰু এয়া মানুহজন লাগি গ'ল, ময়ো লাগিলোঁ কামত। এয়া বিটা গোটালোঁ মানে গোটাইছোঁ আৰু বান্ধিছোঁ। মই একচুৱেলি গোটাইহে গৈছোঁ, মই বান্ধিব নাজানো। সেইকাৰণে মই মানে ধানখিনি পজালি কাটোঁ। যিহেতু আমি পথাৰখন দেখিছেনে, এইখন গোটেইখন আমাৰ পথাৰ কাটি থোৱা ধান। ধুনীয়াকৈ গোটেই ধানখিনি কাটি থোৱা হৈ গ'ল শুকালে যিহেতু ৰ'দত। বিটাখিনি মানে গোটাই আৰু পজালি বুলিও কৈ কিছুমানে বিটা বুলিও কয়, মানে পজালি গোটাই পেলাই এনেকৈ নমাই দিছোঁ আৰু যেতিয়া এইটো বান্ধিব এইটো বিটা বুলি কয়। এনেকেই পথাৰত আমি সকলোৱে মিলি বিটা বান্ধিছোঁ আৰু ঘৰলৈ আনি এয়া আনিলোঁ। ঘৰলৈ যিহেতু ধানখিনি আনিলোঁ আৰু এতিয়া ধানখিনি অনাৰ পিছত আমি কঠীয়া ধান বাচিম। কেনেকৈ বাচিম আপোনালোকক দেখাইছোঁ, চাই থাককচোন। সকলোৱে ঘৰতে কৰে, কিন্তু সকলোৱে এই কামটো বেলেগ বেলেগ ধৰণে কৰে। আমি যি ধৰণে কৰিছোঁ সেইটো পৰ্যায় আপোনালোকক দেখাবলৈ লৈছোঁ। এয়া দেখিছেনে আমি ধান বাচি আছোঁ। ধান বাচিছোঁ মানে আমাৰ ইয়াত যিখিনি খেতি কৰা হ'ল, খেতিৰ পাছত ধৰক অহা বছৰলৈ আকৌ যিহেতু খেতি কৰিম, সেইকাৰণে আমি ভাবিলোঁ এনেকৈ ধানৰ বিটাৰ পৰাই মানে এই ধানখিনিত মিছল ধান খুব কম, একৰাগী ধান আছে, 2-3 চিয়ামান ধান বেলেগ আছে। সেইকাৰণে আমি বিটা আনিলোঁ ঘৰলৈ আৰু বিটাকেইটাৰ পৰা এনেকৈ যিকেইডাল বেলেগ ধান আছে সেই ধানৰ চিৰাকেইটা বাচি এয়া দেখিছেনে বাচি পেলাই উলিয়াই থৈ দিলোঁ। থৈ যিখিনি আছে ধানৰ বিটা, সেই ধানৰ বিটাকেইটা আমি এতিয়া মানে ভৰিৰে মোহাৰি অলপ অলপ উলিয়াম। কি কাৰণে উলিয়াইছোঁ জানিছেই চাগে। এইখিনি মানে আমি অহা বছৰলৈ কঠীয়া ধান ৰাখিম, সেইকাৰণে ধানখিনি এনেকৈ ভৰিৰে মোহাৰিছোঁ। সম্পূৰ্ণ নেমাৰোঁ, অলপ অলপ মানে ভৰিৰে মোহাৰি ইয়াৰ পৰা ধানখিনি উলিয়াই পেলাই বস্তাতে ভৰাই থ'ম। যিহেতু তুম বনাব নাজানে মানুহজনে, সেইকাৰণে আমি বস্তাতে ভৰাম, ভৰিৰে মোহাৰি থ'ম। কিয়নো যিখিনি ধান আমি মৰণা মাৰিম সেইখিনি আমি মেচিনত মাৰিম, কাৰণ মেচিনত মৰাৰ পিছত ধানখিনি চব একেলগে মিক্স হৈ যায়। সেইকাৰণে ভৰিৰে এনেদৰে মাৰি ধুনীয়াকৈ ধানকেইটা উলিয়াই কঠীয়াৰ কাৰণে ৰাখিবৰ কাৰণে আমি এনেকৈয়ে ভৰিৰে মোহাৰি আছোঁ। আৰু ভৰিৰে মোহাৰি থ'লে ধানকেইটা ভাল হৈ থাকিব। মেচিনত মাৰিলে যিহেতু গোটেইখিনি ধান একেলগ হৈ যাব ন, সেইকাৰণে অলপ অলপ এনেকৈ মোহাৰি বিটাখিনি থৈ দিম। পিছত মানে মেচিনত আকৌ এই বিটাকেইটা আমি দি দিম। আৰু এনেদৰেই আমি কঠীয়া ধান অহা বছৰৰ কাৰণে ৰাখি থৈছোঁ, নহ'লে ধানখিনি বহুত মিছ হয় মেচিনত মাৰিলে। আৰু সকলোৱে কিন্তু এনেকৈ বিটা ছিষ্টেমত নেমাৰে দেই, মুঠিকৈ লয়, মানে মুঠি হিচাপত ৰাখে আৰু ধানখিনি বান্ধি মুঠি কৰি ৰাখি তাৰ পৰা বাচে। কিন্তু আমি বেছি যিহেতু মিক্স ধান নাই, সেইকাৰণে এনেকৈ বিটা ছিষ্টেমেই আমি ভৰিৰে মাৰি দেখিছেনে এয়া এনেকৈ জোকাৰি দিছোঁ। যিখিনি ওলাইছে আৰু ধান জোকাৰি পেলাই থৈ দিছোঁ। সম্পূৰ্ণকৈ বিটাটো মোহাৰি শেষ কৰিব নোৱাৰোঁ। এনেকৈয়ে আমি অহা বছৰৰ কাৰণে ধান কুটালোঁ দেই কঠীয়া।